নমস্কাৰ বন্ধুসকল, আজি আমি গণিতৰ কমন কুৱেশ্যনখিনি আলোচনা কৰিম। আজি কমন কুৱেশ্যনখিনি দিবলৈ যাওঁতে তোমালোকে বহুতে ভাবিব পাৰা কমন কুৱেশ্যনখিনি মই কি হিচাপত দি আছোঁ। গতিকে মই তোমালোকৰ আগত লৈ আহিব খুজিছোঁ কেইখনমান প্ৰশ্ন কাকত। এইখন চোৱা, 2017 চনৰ কুৱেশ্যন হয়, মেট্ৰিকত অহা। গতিকে 2017 চন, এইখন চোৱা 2018 চন, 2018 চনৰ মেট্ৰিকৰ প্ৰশ্ন। এইখন হ'ল 2019 চনৰ মেট্ৰিকৰ প্ৰশ্ন গণিতৰ। 2020 চনৰো প্ৰশ্ন আমাৰ লগত আছে। 2020 চনৰ এইখন মেট্ৰিকৰ কুৱেশ্যন, গণিতৰ কুৱেশ্যন। এতিয়া এনেধৰণে চব বছৰে মই কমন চব বছৰে কমন দিয়ে আছোঁ, চব বছৰে সেইভাৱে আহিও আছে। 2017 চন, 2018 চনৰ, 2019 চন, এনেধৰণে 2020 চন চব বছৰে কমন দি আছোঁ, আহি আছে। সেয়েহে এই বছৰ 2021 চনৰ বাবে কমন দিবলৈ ওলাইছোঁ। আৰু যদি তোমালোকৰ এই কুৱেশ্যনখিনি প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যন পেপাৰখিনি লাগে আৰু লগতে তাৰ এনচাৰবিলাকো লাগে, তেতিয়াহ'লে তোমালোকে আমাৰ গ্ৰুপত জইন হ'ব পাৰিবা। গ্ৰুপটো হ'ল ডিছক্ৰিপশ্যনৰ গ্ৰুপৰ লিংক থাকিব, তাত গৈ জইন হ'ব পাৰিবা। গতিকে কুৱেশ্যন পেপাৰখিনি আমি ছাইডত থওঁ। এতিয়া আহোঁ গণিত কিতাপৰ প্ৰথমটো পাঠলৈ, বাস্তৱ সংখ্যা। বাস্তৱ সংখ্যাৰ প্ৰথম অনুশীলনলৈ আমি যাওঁ। অনুশীলনী 1.1। এইখিনিতে তোমালোকক এটা কথা কৈ লওঁ, তোমালোকে মেট্ৰিক পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰোঁতে কেৱল অনুশীলনীবিলাকে কেৱল অধ্যয়ন নকৰি ইয়াৰ ভিতৰত থকা উদাহৰণ উপপাদ্য এইবিলাকতো অলপ ধ্যান ৰাখিবা, কাৰণ পৰীক্ষাত 40% মেথছৰ কুৱেশ্যন উদাহৰণৰ পৰা আহে। গতিকে এই বছৰৰ মেট্ৰিক পৰীক্ষাৰ কমন হিচাপে এই 3 নম্বৰ প্ৰশ্নটো খুব ইম্পৰ্টেণ্ট। এই কুৱেশ্যনটো তোমালোকে ভালদৰে চাই যাবা। এই কুৱেশ্যনটো ভেৰি ইম্পৰ্টেণ্ট। ইয়াৰ পিছত আহোঁ অনুশীলনী 1.2ৰ ইম্পৰ্টেণ্ট কুৱেশ্যনৰ ভিতৰত উদাহৰণ 7টো 2021 চনত এই প্ৰশ্নটো আহিব। প্ৰশ্নটো চাই লোৱা। মৌলিক উৎপাদীকৰণৰ পদ্ধতিৰে 96 আৰু 404ৰ গসাগু উলিওৱা, ইয়াৰ পৰা সিহঁতৰ লসাগু উলিওৱা। এই কুৱেশ্যনটো আহিব 2, 4 নম্বৰ। আৰু 1.3 অনুশীলনীৰ পৰা উদাহৰণ 9টো, এইটো হ'ল কমন কুৱেশ্যন। গতিকে আজিলৈ ইমানেই। এই চেনেলত মেট্ৰিক পৰীক্ষাৰ লগত যুক্ত কথাবোৰ আলোচনা কৰা হয়, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।